সত্যি সম্রাট। আজি মই এই বিশাল অবন্তী ৰাজ্যৰ ৰজা আৰু মোৰ ভাই প্ৰমত্ত এতিয়া মই যিমান পাৰো এই ৰাজ্যৰ সীমা বিস্তাৰ কৰি মোৰ শকতি ৰাখিব। কিন্তু তাৰ আগে মন্দিৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। মন্ত্ৰীবোৰ তুমি তুমি মোক প্রতিশ্রুতি দিছিলা এই অবন্তী রাজ্যের অর্থ প্রদান করে, আর একে তুমি অকলেই এই অবন্তী রাজ্যের রাজা হই মহাকুপতে মত্ত হইছা। আম ফলে এই মন দিয়ে অর্থ রাজ্যের আঘাতে দিনে রাতিয়ে সপোন চাই চাই বিনিতরতনি কটাই। আর তুমি নিজেই রাজা হই সমস্ত পৃথিবীতে তোমার সেই লাশ হীরা করে প্রমাণ দেবে। তোমার সেই পূর্বে যে মই মানে ৰাজকাৰ্যত মকলীয়া থাকোঁতে মোৰ প্ৰতিশ্ৰুতিৰ কথা একেবাৰে পাহৰি গৈছিলোঁ। মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিম মন্ত্ৰীবৰ, নিশ্চয় কৰিম। আৰু আপোনাক মই এই অবন্তী ৰাজ্যৰ অৰ্ধাংশ কৰিম প্ৰদান। কিন্তু মন্ত্ৰীবৰ, এই বিশাল অবন্তী ৰাজ্যৰ কোন অংশ আপোনাক দিলে আপুনি সন্তোষিত হ'ব তাকেহে মই ভাবি পোৱা নাই। সেই ক্ষেত্ৰতে আপুনি মোক অলপমান সহায় কৰকচোন। চাওক মন্ত্ৰীবোৰ, এই অবন্তী ৰাজ্যৰ যে পদ বৃক্ষৰ কাষত থকা বিষ্ণু মন্দিৰৰ পৰা শ্মশান পৰ্যন্ত যদি এই অবন্তী ৰাজ্য আপোনাক অৰ্ধাংশ প্ৰদান কৰোঁ, তেন্তে হ'বনে মন্ত্ৰীবোৰ? ভালদৰে বিবেচনা কৰক কিন্তু মন্ত্ৰীবৰ, পাছত হ'লে নক'ব যে উগ্ৰসেনে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। চাওক বিষ্ণু মন্দিৰৰ পৰা শ্মশান পৰ্যন্ত আপুনি ভালদৰে সীমা নিৰীক্ষণ কৰক আৰু তাৰ পাছত মোক জনাওক, আৰু মই হাঁহি হাঁহি আপোনাক ৰাজ্য কৰিম প্ৰদান। শ্মশানলৈকে এই সমস্তখিনি অর্থ রাজ্য মোক তুমি প্রদান। গোটেই অর্থ রাজ্য কেবল আপনাকে দিব। মন্ত্ৰীবোৰ, ভালদৰে সীমা নিৰীক্ষণ কৰিছেনে? সীমা নিৰীক্ষণ কৰিব। অর্থরাজ্য লাগে তো দিন মধ্যে অর্থরাজ্য
বিষ্ণু মন্দিৰৰ পৰা শ্মশানলৈকে সেই শ্মশানৰ কাষতে অৰ্ধৰাজ্য দি খুৱাই থম তোক। মন্দিৰক দিলো অৰ্ধৰাজ্য। ভাই দাদা, আজিৰ পৰাই অৱন্তী ৰাজ্য হল নিষ্কল। তুমি হবে আজিৰ পৰা অৱন্তী ৰাজ্যৰ প্ৰধান সেনাপতি। সমাজতে কোনেও আমাৰ ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব নোৱাৰে। সেইবাবে এতিয়া আমাৰ ৰাজকাৰ্যৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য কি জানা? আমি মধ্য ৰাজ্য কৰিম মধ্যপতিক বন্দী কৰি মধ্যপতিৰ কন্যা সাবিত্ৰীকে অৱন্তীৰ ৰাজৰাণী পতাৰ চিন্তা কৰিছো। ইয়াত তোমাৰ মতামত কি? দাদা, প্ৰমত্তহীন যুদ্ধৰ নামতে সদায় থাকে প্ৰস্তুত। মাত্ৰ বলো দাদা, এই মুহূৰ্ততে এই সমক্ষণতে যুদ্ধ যাত্ৰা আমি কৰো আৰম্ভ। বেশ, কৰা জয়ধ্বনি মেদিনী গোপাল। জয় ৰাজা উগ্ৰসেনৰ, জয় অৱন্তী ৰাজৰ, জয় মহা বীৰগণৰ। সেনাপতি মহাৰাজ, ইমান দিন মই এই ৰাজ্য কৰিছো শাসন, তথাপিতো মোৰ আজি যেন মন অতিকে বিষাদ। সেনাপতি, নাজানো মোৰ মনে কিবা যে বিপদ আহিব বুলি কৈছে। সেনাপতি,
মহারাজ সেনাপতি মহারাজ নবুজিলো আপোনাৰ চিন্তাৰ কাৰণ সকলোবিলাক ভাঙিব মহাৰাজ তুমি বুজা নাই সেনাপতি তুমি বুজা নাই মই যে মোৰ সেই কন্যাগৰাকী বৰ্তমান ভৰ যৌৱন সেনাপতি ভৰ যৌৱন আৰু তাক যদি মই এজন সফল ব্যক্তিৰ হাতত অৰ্পণ কৰিব নোৱাৰো তেন্তে মোক অপদাৰ্থ বুলি নকব নে সেনাপতি মহাৰাজ জন অশিষ্ট বিভূতি সেই সকলোবিলাক ঈশ্বৰৰ যেনেকৈ নিপহাই লতাই বিচাৰি লৈ বৃক্ষ তেনেকৈ সাবিত্ৰীয়েও নিজৰ পাত্ৰ বিচাৰি ল'ব মহাৰাজ তুমি ঠিকেই কৈছা সেনাপতি তথাপিতো মোৰ মনলৈ শংকা আহে সেনাপতি পুত্ৰ থাকিলে এজন অতি সুন্দৰ বৰ নিৰ্বাচন কৰাটো অতি দৰকাৰ আৰু যদি এগৰাকী কন্যা থাকে তেতিয়াহ'লে তেওঁৰ কাৰণে এজন সুঠাম যুৱকৰ অতি প্ৰয়োজন আৰু এই মুহূৰ্ততে মোৰ কাৰণে সেই সাবিত্ৰী মোৰ কাৰণে হৈছে মহাব্যাধিৰ দৰে এটা সময়তে মই কথা দিছিলোঁ সেই দুৰ্গতি সেনকে যে মোৰ কন্যা হ'লে মই তেওঁ পুত্ৰৰ হাততে বিবাহ কৰাম বুলি আৰু সেই সেনাপতি উগ্ৰসেন আৰু প্ৰমত্তসেনে মহাৰাজ দুৰ্গতি সেনকে দুই চক্ষু কাহিনী পুত্ৰ আৰু ৰাণীকে অৰণ্যৰ মাজলৈ ঠেলি আৰু মই পিতৃ হিচাপে মই সেই দায়িত্ব কিদৰে পালন কৰোঁ নিজ কন্যাকে মই অৰণ্যৰ মাজলৈ কেনেকৈ পঠাম যিহেতু আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে আপুনি যদি নিজ কন্যা সাবিত্ৰী সত্যবানক লগত বিবাহ নকৰাই তেন্তে এই সমগ্ৰ জগতে হাৰিব আৰু তাতকৈ ডাঙৰ কথা কি জানা সেনাপতি শুনিবলৈ পাইছো সেই উগ্ৰসেন আৰু প্ৰমত্তসেনে আমাৰ এই মন্ত্ৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছে মহাৰাজ হয় নাই আহাক উগ্ৰসেন প্ৰবল বিক্ৰম লৈ এই সেনাপতি পুষ্কৰ ছাত্ৰ জীৱিত নোৱাৰে তোমার রাজ্য আক্রমণের নয় সহিষ্ণু যদি বৈশ্যতা স্বীকার করা বেদা যুদ্ধে উন্নতি চাও অবন্তি
পুনর প্রতিষ্ঠা করিব কাকে ভাই প্রমত্ত দাদা নিরস্ত্র জনপদা তুমি অস্ত্রাঘাত করো দেয়া তোমার অস্ত্র সেনাপতি বেশ বেশ দাদা আমারও যুদ্ধ করে